হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাই উঠছোঁ। আজি ৰাতিপুৱাই বহুত কাম আছে আৰু উঠিয়ে ব্ৰাছ কৰি আছোঁ। তাৰপিছত ব্ৰাছ কৰা এনেকৈ হ'ল। তাৰপিছত আৰু হোৱাৰ পিছত পাকঘৰৰ দৰজাখন এনেকৈ ঠেলি দিলোঁ। কি আছে চালোঁ পাকঘৰত। এইটো চচপেন আছে, তাতে কিবা আছে চচপেনত। চাহ আছে দেখোন চচপেনতো। আৰু চাহে থাকিব আৰুনো কি থাকিব। তাৰপিছত চাহখিনি এনেকৈ বাকি ল'লোঁ। এনেকৈ তাৰপিছত চাহখিনি বাকি আছোঁ লাহে লাহে বাকি হ'ল বাকা। তাৰপিছত চাহ তাহ খালোঁ। খোৱাৰ পিছত আৰু এইখন ঠেলা লৈ আজি খুৰী আনিব যাব লাগিব পথাৰত। তাৰপিছত ঠেলাখন পামচাৰ। তাৰপিছত কিবা কৰি ঠেলাখন বনাই পেলাই একেবাৰে 1 নম্বৰত গিয়াৰত দি পূৰা পিক আপ দিছোঁ ঠেলাখন। তাৰপিছত ইফালে এইটো আমাৰ গাঁৱৰ নামঘৰ বনাই আছে মানে। তাৰপিছত লগতে আৰু এইয়া LP স্কুলখনো আছে, আপোনালোকক দেখি আছোঁ ৰ'ব। এইখন আমাৰ গাঁৱৰ LP স্কুল, হাবিগাঁও LP স্কুল। তাৰপিছত এনেকৈ যাই পথাৰ পালোঁ। আৰু এয়া তাৰে পিছত পথাৰত মই খুৰী লোড কৰাত লাগি গ'লোঁ, মানে অলপ লোড কৰি থোৱাই আছিল। তাৰপিছত ভিডিঅ'টো কৰি পেলাই আৰু লোড কৰাত লাগি গ'লোঁ। এনেকৈ খুৰী লোড কৰি আছোঁ আৰু বহুত গৰম। কি গৰমত খুৰী লোড কৰি আছে, একদম টিংটিঙীয়া ৰ'দত। উপায়ো নাই, খুৰী লাগে সেইকাৰণে খুৰী লোড কৰি আছোঁ পূৰা। তাৰপিছত এনেকৈ খুৰী চুৰি লোড কৰা হোৱাৰ পিছত পূৰা আনিছোঁ এয়া বাহু বুলি দেখি পেলাই পূৰা খৰি চৰি লৈ আনিলোঁ। পানী চানী যি গৰম। তাৰপিছত এনেকৈ গা চা ধুলোঁ পানী চানী লৈ। গা চা ধোৱাৰ পিছত আৰু একেবাৰে পূৰা ফাৰ্ষ্টৰ ভাত এইখিনি, মানে মই একবাৰে খাওঁ ভাত দুপৰীয়া। ভাত আঞ্জা পানী মই চব কাঁহৰ বস্তুত খাওঁ দিয়ক। তাৰপিছত ভাত চাত খোৱাৰ পিছত এয়া তামোলৰ চুপাৰি এখন খালোঁ। চুপাৰি খাই অলপ ৰাস্তাত জিৰাই আছোঁ। আৰু আজি গাঁৱৰ পৰাই ভ্লগ দিলোঁ। নেক্সট দেওবাৰ যাম বাৰু, লখিমপুৰ যাম। লখিমপুৰৰ পৰা ভ্লগ পাব নেক্সট দেওবাৰ। তাৰপিছত এনেকৈ বহি থাকোঁতে ভাবিলোঁ কিনো বহি থাকিম আৰু বল অলপ ক'ৰবাত যাই আহোঁ। তাৰপিছত মই মোৰ পূৰা KTM এখন উলিয়াই লৈ পূৰা দাউৰাইছোঁ। সেইখন মোৰ নাম KTM দেই। দাউৰাই আছোঁ পূৰা ফুল পিক আপ দিলোঁ। কিলিং। তাৰপিছত এনেকৈ যাওঁতে পূৰা ক'ত যাম আৰু। তাৰপিছত লাহেকৈ যাই চকটো পালোঁ এয়া। তাৰপিছত এইটো আমাৰ গাঁৱৰ চক হয়। তাৰপিছত চকত আৰু এখন দোকান চকুত পৰলাক। দোকানখনত গ'লোঁ। দোকানখনত যাই এতিয়া দোকানখনত কি পাওঁ চাওঁ ৰ। এয়া চাইকেলখন থৈ দিলোঁ ইয়াতে পাৰ্কিং কৰি আৰু ইফালে দোকানত সোমাইছোঁ ৰ। এয়া আছে বহুত কিবা কিবি। তাৰপিছত স্প্ৰাইট চাইছোঁ। তাৰপিছত স্প্ৰাইট চাওঁতে স্প্ৰাইটটো দেখাই নাপালোঁ। স্প্ৰাইট নায়েই বোলে দোকানত। তাৰপিছত মোক ক'লা যে স্প্ৰাইট নাই, মাজাকে খা। মাজা এটা দিলে হাতত, এই মাজাটোৱে খাওঁ বুলি ভাবিলোঁ। আৰু তাৰপিছত মাজাটোনো কি আৰু একে চোহাই পূৰা মই মাৰি আছোঁ মাজাটো। মই খাই আছোঁ দিয়ক, ভাল লাগে খাই মাজে এইবিলাক। ইমান নাখাওঁ দিয়ক, ইমান খাব নালাগে এইবিলাক। তাৰপিছত আৰু কিনো ভিডিঅ'টো ভাল লাগিছে যদি ইয়াতে সমাপ্ত কৰোঁ আৰু।